1969 এই দিন আমাৰ মানৱ জাতিৰ কাৰণে এখন বহুত ডাঙৰ দিন আছিল কিয়নো এই দিনটোতে পৃথিৱীৰ পৰা মানুহে প্ৰথমবাৰৰ সফলতাৰে মনত ভৰি দিলে আৰু আমি সকলোৱে জানো নীল আৰ্মষ্ট্ৰং এজন প্ৰথম মানুহ আছিল যোনে মনত প্ৰথম ভৰি দিলে কিন্তু এই দিনাখন নাছাই আৰু এখন বহুত ডাঙৰ কাম কৰিছিল যোনটো বিষয়ে তেওঁ সকলোৰে আগত ৰিভিল কৰা নাছিল নাছাই নীল আৰ্মষ্ট্ৰঙৰ লগত এখন কাৰ্গো পঠিয়াইছিলে যোনটোৰ বিষয়ে আজিও বহুত মানুহে নাজানে তো এইটোৰ বিষয়ে আজি আমি এই ভিডিঅ'খনত আলোচনা কৰিম তেনেহ'লে আহক আৰম্ভ কৰোঁ Because they are easy, but because they are hard. 20 জুলাই 1969 আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে ঘোষণা কৰিলে যে কেৱল কিছু বছৰতে তেওঁলোকে মনত ভৰি দিব সেইটো সময়ত মানুহক এনেকুৱা লাগিছিলে যে এইবিলাক কথা সম্ভৱ কিন্তু মাত্ৰ 8 বছৰৰ পাছতে মাত্ৰ 8 বছৰৰ পাছতে নীল আৰ্মষ্ট্ৰং এলড্ৰিন বাছ আৰু এলড্ৰিন কলিন্সে এইবিলাক প্ৰথম মানুহ আছিলে যোনে মনত ভৰি দিলে যেতিয়া সিহঁতে মনত গৈ পালে সেই সময়ত আমেৰিকাৰ মানুহে খুব আনন্দ কৰিলে গোটেই পৃথিৱীয়ে আমেৰিকাক এই কামৰ বাবে এপ্ৰিচিয়েট কৰিলে আৰু খুব প্ৰশংসাও কৰিলে মনত পোৱাৰ 1.5 ঘণ্টাৰ পাছত এলড্ৰিন কলিন্সে পৃথিৱীৰ সকলো নাছাক এখন মেছেজ পঠালে অলপ দেৰিৰ বাবে চাইলেণ্ট হ'বলৈ ক'লে তাৰ পাছত এলড্ৰিনে তাৰ বেগৰ পৰা পবিত্ৰ বাইবেল ওলাই যোখন 15 দিয়া 5 পদ পঢ়িলে I am the vine, you are the branches. Whoever remains in me, and I in him, will bear much fruit. For you can do nothing without me. অসমীয়াত এনেকুৱা কোৱা হৈছে মই দাইখলতা তোমালোক ডাল যিজন মোত থাকে আৰু যিজনত মই থাকো সেইজন বহুত ফলৱান হয় কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা এই কথাটো সেই সময়ত নাছাই সেইকাৰণে পাব্লিকেলি কোৱা নাছিলে কাৰণ সেই সময়ত মেডেলিন মাৰিয়া নামৰ এজন অবিশ্বাসী নাছাৰ ওপৰত এখন কেছ কৰিছিলে কিয়নো সেই সময়ত যোনবিলাক নাছা আছিলে সিহঁতে বেছিকৈ ইম্পৰ্টেণ্ট বাইবেলক দিছিলে আৰু এই কথাটো নাস্তিক মেডেলিন মাৰিনাই একেবাৰে ভাল পোৱা নাছিলে আৰু তাই আমেৰিকাৰ কোৰ্টত নাছাৰ ওপৰত এখন কেছ ফাইল কৰি দিছিলে নীল আৰ্মষ্ট্ৰং এডুইন বাছ এলড্ৰিন কলিন্স এই তিনিওজন একদম কমিটেড খ্ৰীষ্টান আছিলে আৰু যীশু খ্ৰীষ্টক তেওঁলোকে বেছিকৈ বিশ্বাস কৰিছিলে কলনেল ফ্ৰেংক বাৰমেন এইজন ব্যক্তি প্ৰথম স্পেচৰ কামাণ্ডৰ আছিলে 26 ডিচেম্বৰ 1968 চনত যেতিয়া সি এপল' 8 মিছনত আছিলে তেতিয়া সি স্পেচত পৃথিৱী ফালে চাই প্ৰথমবাৰৰ বাবে বাইবেল পাঠ কৰিলে In the beginning, God created the heavens and the earth. আৰু এনেকুৱাকে সি আদি পুস্তকৰ 1 পৰা 10 পদলৈকে পঢ়িলে পাছতকে যেতিয়া বাৰমেনে পৃথিৱীত আহিলে তেতিয়া তাক মিডিয়াই সুধিলে যে আপুনি কিয় বাইবেল স্পেচত গৈ পঢ়িলে তেতিয়া ফ্ৰেংক বাৰমেনে এনেকুৱাকে উত্তৰ দিলে I had an enormous feeling that there had to be a power greater than any of us, that there was a God, that there was indeed a beginning. চন্দ্ৰত যোৱা প্ৰথম কিতাপ কোনো এনচাইক্লপিডিয়া বা কোনো বিজ্ঞানৰ কিতাপ নাছিলে কিন্তু কেৱল আৰু কেৱল বাইবেলহে আছিলে এপল' 13ৰ মিছনতো এখন মাইক্ৰ'ফিল্ম বাইবেল লৈ যাবলৈ চেষ্টা চলাইছিলে যোনটো এপল' 14ৰ মিছনত সক্ষম হয় এই মিছনত বাইবেলৰ 100টা মাইক্ৰ'ফিল্মৰ কপি চন্দ্ৰত পঠোৱা হয় এইটো যোনটো আপুনি স্পেচৰ মডেল চাই পাইছে এইটো আজিৰ দিনত আমেৰিকাৰ ভাৰ্জিনিয়া মিউজিয়ামত থোৱা হৈছে এই স্পেচৰ মডেলটোৰ যোগেদিয়ে সেই সময়ত বাইবেল মনত পঠোৱাইছিলে এষ্ট্ৰনাটবিলাকক সেই সময়ত অকল 500 গ্ৰামৰ পাৰ্চনেল বস্তুৱে লৈ যাবলৈ দিছিলে আৰু এষ্ট্ৰনাটে নিজৰ পাৰ্চনেল বস্তুৰ লগত বাইবেলো এড কৰিছিলে সিহঁতৰ 500 গ্ৰামৰ বস্তুৰ লগত বাইবেলো এড কৰিছিলে সিমানেই বিশ্বাসী সিহঁতি আছিলে আৰু এনেকুৱা প্ৰকাৰৰ নীল আৰ্মষ্ট্ৰং এডুইন বাছ এলড্ৰিন কলিন্স এই তিনিওজন প্ৰথম মানুহ হয় যোনে বাইবেলৰ কপি মনত পোৱালে আৰু তাৰ পাছত সকলো মিছনত নাছাই মাইক্ৰ'ফৰ্মৰ বাইবেল মনত পঠুৱাই থাকিলে তেনেহ'লে আজিৰ কাৰণে বাছ ইমানেই যদি ভিডিঅ'খন ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হ'ব শেষত ঈশ্বৰে আপোনাক আৰু আপোনালোকৰ পৰিবাৰক আশীৰ্বাদ কৰক ধন্যবাদ